আসামজব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন ঠাইৰ জবৰ ভেকেঞ্চি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। ভিডিঅ'টোত উল্লেখিত কোনোবা এটা জবক লৈ আপোনালোকৰ যদি কিবা কনফিউজন থাকে, তেন্তে আপোনালোকে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকক সহায় কৰিম। গতিকে ইয়াকে কৈ এতিয়া আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে এনটিটি টিচাৰ অৰ্থাৎ নাৰ্চাৰী ট্ৰেইন টিচাৰৰ পোষ্ট, আৰু এয়া ওলাইছে টুইংকল টুজ প্লে স্কুল, যাৰ লোকেশ্যনটো হৈছে মাউণ্টেন শ্বেডো আজাৰা, য'ত আচলতে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব লাগিব। আৰু এই পোষ্টটোত আচলতে কি এলিজিবিলিটি আছে, ৰিকুৱাৰমেণ্ট তেওঁলোকে কি বিচাৰিছে, আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ক'ত পাব সেয়া জানিবৰ বাবে তেওঁলোকৰ এটা লিংক দিছে। সেই লিংকটোত আপোনালোকে গৈ ডাউনলোড কৰিব পাৰিব। এই লিংকটো আমাৰ কমেণ্ট বক্সতো আমি উল্লেখ কৰি দিম। গতিকে সেই কমেণ্ট বক্সত গৈ আপোনালোকে সেই লিংকটোত গৈ চাই ল'ব। এতিয়া কথা হ'ল, আপোনালোকে এলিজিবিলিটিৰ কথাও গম পালে, এপ্লিকেশ্যন ফৰ্মখনো ডাউনলোড কৰিলে, ধুনীয়াকৈ এখন ফিল আপ কৰিলে। এতিয়া সেই এপ্লিকেশ্যন ফৰ্মখনৰ সৈতে বাকীবিলাক ডকুমেণ্টছ আপোনালোকে কিন্তু পঠিয়াব লাগিব aborjar@gmail.com। মই স্পেলিংটো কৈ দিছোঁ, aborjar@gmail.com। আৰু যদি কিবা কুৱেৰিজ থাকে তেন্তে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব 7086447619 বা 036128400549 এই দুটা নাম্বাৰৰ যিকোনো এটাত। আৰু এই পোষ্টটো এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 27 মাৰ্চ। আমাৰ নেক্সটটো পোষ্ট ওলাইছে কনষ্ট্ৰাকশ্যন ছেক্টৰত, যি আচলতে এটা লিডিং কনষ্ট্ৰাকশ্যন কোম্পেনীত ওলাইছে, য'ত মেল চিভিল এণ্ড মেকানিকেল ইঞ্জিনিয়াৰৰ প্ৰয়োজন হৈছে ৰেলৱে এণ্ড বিল্ডিং প্ৰজেক্টৰ বাবে। পজিশ্যনকেইটাৰ যদি কথা কওঁ, প্ৰজেক্ট মেনেজাৰ এণ্ড ছাইট ইঞ্জিনিয়াৰ চিভিলৰ পোষ্ট, মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, ছাইট ছুপাৰভাইজাৰ আৰু ছেফটি অফিচাৰ এণ্ড ফিটাৰৰ পোষ্ট খালী হৈছে। এপ্লাই কৰিবৰ বাবে ইণ্টাৰেষ্টেড কেণ্ডিডেটে হোৱাটছআপৰ জৰিয়তে নিজৰ বায়'ডাটাখন বা চিভিখন পঠিয়াই দিব 9954537070 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে পুনৰ টিচিং পজিশ্যনৰ পোষ্ট, আৰু সেয়া ওলাইছে ৰেডিয়েণ্ট একাডেমি নলবাৰীত, য'ত আচলতে PGT অৰ্থাৎ পষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট খালী হৈছে। এভেইলেবল পোষ্টকেইটাৰ যদি কথা কওঁ, PGT ফিজিক্স, PGT কেমেষ্ট্ৰি, PGT মেথমেটিক্স, PGT বায়'লজিৰ পোষ্ট খালী হৈছে। চেলাৰী ষ্টাৰ্টিং হ'ব আপোনালোকৰ 25,000ৰ পৰা, তাৰপিছত পাছলৈ বাঢ়ি গৈ থাকিব। লগতে আপোনালোকে ৰেচিডেঞ্চিয়েল ফেচিলিটিও ইয়াত লাভ কৰিব। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়'ডাটাখন উইথ আদাৰ ৰিলিভেণ্ট ডকুমেণ্টছৰ সৈতে পঠিয়াব লাগিব radiantnalbari@gmail.com। ইণ্টাৰেষ্টেড কেণ্ডিডেটে যিমান পাৰি সোনকালে আপোনালোকৰ বায়'ডাটাখন বা চিভিখন পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে কিণ্ডাৰগাৰ্টেন টিচাৰৰ পোষ্ট, আৰু সেয়া ওলাইছে কেংগাৰু কিডছ ভৰলুমুখত, য'ত আচলতে ডাইনেমিক ক্ৰিয়েটিভ এণ্ড কম্পেনশ্যনেট ফিমেল কিণ্ডাৰগাৰ্টেন টিচাৰৰ পোষ্ট খালী হৈছে। এলিজিবিলিটিৰ যদি কথা কওঁ, গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট হ'ব লাগিব। NTT মণ্টেশ্বৰী বা BEd ট্ৰেইন আপোনালোক হ'ব লাগিব। লগতে আদাৰ ৰিকুৱাৰমেণ্টছৰ যদি কথা কওঁ, ষ্ট্ৰং ইংলিছ কমিউনিকেশ্যন স্কিল, পেশ্যন ফৰ আৰ্লি চাইল্ডহুড এডুকেশ্যন, নলেজ অফ মডাৰ্ণ টিচিং মেথডছ, এইকেইটা আপোনালোকৰ থাকিব লাগিব। আৰু যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে এবছৰৰ পৰা 2 বছৰৰ ভিতৰত, তেন্তে তেওঁলোকে প্ৰিফাৰেঞ্চ লাভ কৰিব। তাৰ কথা এইটো নহয় যে ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব নোৱাৰিব। টেলেণ্টেড ফ্ৰেছাৰ্ছসকলেও এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন উইথ পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ সৈতে পঠিয়াই দিব guwahati.vorolumukh@kangarukids.co.in বা হোৱাটছআপৰ জৰিয়তে যদি চিভিখন পঠাম বুলি ভাবে, তেন্তে এই দুটা নাম্বাৰত আপোনালোকে পঠিয়াব পাৰিব 7099021072 আৰু 7099021073 এই দুটা নাম্বাৰৰ যিকোনো এটা। আৰু এই পোষ্টটো এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 30 মাৰ্চ। আমাৰ নেক্সটটো পোষ্ট ওলাইছে মাল্টিপুল পজিশ্যনৰ পোষ্ট, আৰু সেয়া ওলাইছে ডিচা বুলি এটা ইনষ্টিটিউটত। এভেইলেবল
পজিশ্যনৰ যদি কথা কওঁ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ পাৰ্চেছ এক্সিকিউটিভ চেলছ এক্সিকিউটিভ একাউণ্টেণ্ট হিউমেন ৰিচোৰ্চ চমুকৈ HR বিউটি এডভাইজাৰ এইকেইটা পোষ্ট ওলাইছে ইণ্টাৰেষ্টেড কেণ্ডিডেট জাষ্ট কণ্টেক্ট কৰিব লাগে 9085351717 এই নাম্বাৰটোত আমাৰ নেক্সটটো পোষ্ট ওলাইছে স্মাৰ্ট লেডি টিচাৰৰ পোষ্ট যাৰ ইংলিছ বেকগ্ৰাউণ্ড আছে অৰ্থাৎ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া আৰু এয়া ওলাইছে ইউৰো কিডছ ভৰলুমুখ চেণ্টাৰ গুৱাহাটীত য'ত আচলতে স্মাৰ্ট এনথুজিয়াষ্টিক এণ্ড ডেডিকেটেড ফিমেল টিচাৰৰ প্ৰয়োজন হৈছে আদাৰ ৰিকুৱাৰমেণ্টছৰ যদি কথা কওঁ গুড কমিউনিকেশ্যন স্কিল ইন ইংলিছ পেশ্যন ফৰ টিচিং য়ং চিলড্ৰেন ফ্ৰেণ্ডলি এণ্ড ক্ৰিয়েটিভ পাৰ্চনেলিটি আপোনালোকৰ হ'ব লাগিব এপ্লাই কৰিবৰ বাবে তেওঁলোকে দুটা কণ্টেক্ট নাম্বাৰ দিছে সেইকেইটা হৈছে 9101052180 আৰু 9954211952 এই দুটা নাম্বাৰৰ যিকোনো এটাত আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰি দিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে আচলতে এয়া এটা ৱাকিং ইণ্টাৰভিউ হয় আৰু এই ৱাকিং ইণ্টাৰভিউটো অনুষ্ঠিত কৰিছে সন্দীপানী বিদ্যা মন্দিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল যি এখন CBSE এফিলিয়েটেড স্কুল হয় সেয়া আছে চেনচুৱা নগাঁও আসামত প্ৰথমকেইটা পোষ্ট ওলাইছে PGT অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট ফিজিক্স কেমেষ্ট্ৰি কম্পিউটাৰ ছায়েন্স আৰু পলিটিকেল ছায়েন্সৰ বাবে দেন TGT অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ মেথমেটিক্স ছায়েন্স ইংলিছ আৰু ছ'চিয়েল ছায়েন্সৰ পোষ্ট খালী হৈছে দেন PRTs অৰ্থাৎ প্ৰাইমেৰী টিচাৰৰ প্ৰি প্ৰাইমেৰী আৰু প্ৰাইমেৰী ক্লাছেছৰ বাবে টিচাৰ খালী হৈছে কোৱালিফিকেশ্যনৰ যদি কথা কওঁ পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট উইথ মেজৰ ইন কনচাৰ্ণ ছাবজেক্টত থাকিব লাগিব লগতে BEd বা DLEd আপোনালোকৰ থাকিব লাগিব আৰু আদাৰ নৰ্মছবিলাক এজ পাৰ CBSE নৰ্মছৰ মতে হ'ব চেলাৰী এজ পাৰ স্কুল নৰ্মছৰ মতে আপোনালোকে পাব ৱাকিং ইণ্টাৰভিউত তেওঁলোকে অনুষ্ঠিত কৰিছে 26 মাৰ্চ থাৰ্ছডে অৰ্থাৎ বৃহস্পতিবাৰৰ দিনাখন ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব sandipani.svm@gmail.com আমাৰ নেক্সটটো পোষ্ট ওলাইছে ইমিডিয়েট টিচাৰ ৰিক্ৰুটমেণ্ট উই আৰ হায়াৰিং পেছনেট এণ্ড ডেডিকেটেড এডুকেটৰ্ছ ফৰ দ্য ফলোয়িং পজিশ্যন কেইটা হৈছে একাডেমিক কোঅৰ্ডিনেটৰ PGT কোৱালিফিকেশ্যন MA বা MSc লগতে BEd থাকিব লাগিব দেন হিষ্ট্ৰী পলিটিকেল ছায়েন্স টিচাৰ PGT MA প্লাছ BEd থাকিব লাগিব মেথমেটিক্স টিচাৰ PGT MA বা MSc প্লাছ BEd থাকিব লাগিব ফ্ৰেছাৰসকলেও এপ্লাই কৰিব পাৰিব বেনিফিটছৰ যদি কথা কওঁ টেকন'লজি ইনেবল ক্লাছৰুম লাভ কৰিব প্ৰিপেয়াৰ্ড লেচন প্লানছ আপোনালোকে পাব হেণ্ডচাম চেলাৰী আপোনালোকক প্ৰভাইড কৰা হ'ব ফুড আৰু একমডেশ্যন ফেচিলিটিও আপোনালোকক দিয়া হ'ব লগতে বাকীবিলাক যি এলাউৱেঞ্চেছ থাকে এডিশ্যনেল সেইবিলাকো আপোনালোকক দিয়া হ'ব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব 8137917846 এই নাম্বাৰত আমাৰ নেক্সটটো পোষ্ট ওলাইছে চেলছ কল এক্সিকিউটিভ লিড মেনেজমেণ্টৰ বাবে কোম্পানী হৈছে বৰুৱা কনষ্ট্ৰাকশ্যন লোকেশ্যন হৈছে গুৱাহাটী চেলাৰী 15,000ৰ পৰা 17,000 পাৰ মান্থ লগতে পাৰফৰ্মেঞ্চ ইনচেণ্টিভছ আপোনালোকে লাভ কৰিব কি ৰেছপঞ্চিবিলিটিছৰ যদি কথা কওঁ handle customer calls professionally, explain project details clearly, generate and manage leads, coordinate with the sales team. Required skills jodi kotha ko basic experience in sales or customer handling, strong communication and convincing ability, good coordination skill with team members, basic knowledge of Excel, Google Sheets, must know English, Assamese and Hindi. এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব boruaconstructionhr@gmail.com আমাৰ নেক্সটটো আৰ্জেণ্ট হায়াৰিং ওলাইছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট য'ত 15টা ভেকেঞ্চি ওলাইছে লোকেশ্যন হৈছে গুৱাহাটী আৰু এয়া ওলাইছে এটা ৰেপুটেড অৰ্গেনাইজেশ্যনত যদিহে আপোনালোকে নিজৰ কেৰিয়াৰত গ্ৰ'থ বিচাৰে তেন্তে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব পুনৰ কৈ দিছোঁ পোষ্টটোৰ নাম কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট ভেকেঞ্চি আছে 15টা কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বা তাতকৈ এভভ হ'লেও হ'ব ফ্ৰেছাৰসকলেও এপ্লাই কৰিব পাৰিব চেলাৰী 10,000ৰ পৰা 13,000 পাৰ মান্থ আপোনালোকে পাব আৰু এই পোষ্টকেইটাৰ বাবে যদিহে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো ভাল হয় কাষ্টমাৰ হেণ্ডলিং এবিলিটি আপোনালোকৰ ভাল হয় লগতে বেছিক কম্পিউটাৰ নলেজ যদি আছে তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব এপ্লাই কৰিবৰ বাবে আপোনালোকে 600238 6342 বা 7637812208 এই নাম্বাৰ দুটাৰ যিকোনো এটাত কণ্টেক্ট কৰি ল'ব
আৰু কণ্টেক্ট কৰা সময়টো ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত গতিকে এই ৱৰ্কিং আৱাৰৰ ভিতৰতহে আপোনালোকে কণ্টেক্ট কৰিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে 5টা পোষ্টৰ ভেকেঞ্চি ওলাইছে আৰু এয়া ওলাইছে শশিকা হোটেল যি আছে গুৱাহাটীত তেওঁলোকে ইমিডিয়েট জইনিং বিচাৰিছে এভেইলেবল পজিশ্যন কেইটা হৈছে গেষ্ট ছাৰ্ভিচ এছ'চিয়েট চমুকৈ GS-ৰ 2টা ভেকেঞ্চি আছে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব ডিপাৰ্টমেণ্ট F&B ছাৰ্ভিচ চেলাৰী 11,000 to 15,000 পাৰ মান্থ লাভ কৰিব কোৱালিফিকেশ্যন মেট্ৰিক পাছ বা হস্পিটেলিটি ডিপ্ল'মা কৰা হ'লে হ'ব এক্সপিৰিয়েঞ্চ মিনিমাম কিন্তু 2 বছৰ থাকিব লাগিব দেন কেপ্টেইন F&B ছাৰ্ভিচৰ এটা পোষ্ট মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব চেলাৰী 15,000 to 18,000 পাৰ মান্থ পাব SSLC পাছ বা হস্পিটেলিটি ডিপ্ল'মা কৰা হ'ব লাগিব এক্সপিৰিয়েঞ্চ কিন্তু মিনিমাম 4 বছৰ থাকিব লাগিব দেন সিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি এটা ওলাইছে কেৱল মাত্ৰ মেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ডিপাৰ্টমেণ্টটো গম পালেই সিকিউৰিটি চেলাৰী 10,000 to 11,000 পাৰ মান্থ কোৱালিফিকেশ্যন 10 পাছ আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰ থাকিব লাগিব দেন বেকাৰী চেফৰ এটা ভেকেঞ্চি মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব F&B প্ৰডাকশ্যনৰ হয় চেলাৰী 16,000 to 20,000 পাৰ মান্থ আপোনালোকে পাব বেছড অন ইয়ৰ এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন ডিপ্ল'মা হ'লেই হ'ব যদি ডিপ্ল'মা কৰা হয় প্ৰিফাৰেঞ্চ পাব এক্সপিৰিয়েঞ্চ কিন্তু মিনিমাম 4 বছৰ থাকিব লাগিব এই পোষ্টকেইটা যদি আপোনালোকে এপ্লাই কৰে কি বেনিফিটছ পাব সেই কথাও কৈ দিছোঁ ফুড আৰু একমডেশ্যন আপোনালোকক প্ৰভাইড কৰা হ'ব ফুল টাইম জব হ'ব টোটেলি কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ জব কেইটা এপ্লাই কৰাৰ নামত তেওঁলোকে নলয় যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ চিভিখন পঠিয়াই দিব office@shashikahotels.com গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে আপোনালোকৰ চিভিখন পঠিয়াই দিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিক্ৰুটমেণ্ট নটিচ ফৰ 11 PGT পোষ্ট অৰ্থাৎ 11টা PGT পোষ্টৰ বাবে এই ভেকেঞ্চি ওলাইছে বিদ্যালয়খনৰ নাম হৈছে সেণ্ট এণ্টনিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল লোকেশ্যন হৈছে গোসাইগাঁও আসাম লাষ্ট ডেট টু এপ্লাই অৰ্থাৎ এই পোষ্টকেইটা এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 4 এপ্ৰিল পোষ্টটোৰ নাম গমেই পালে পোষ্ট গ্ৰেজুৱেট টিচাৰ টোটেল ভেকেঞ্চি আছে 11টা আৰু ছাবজেক্ট ৱাইজত যদি ভেকেঞ্চিৰ কথা কওঁ তেন্তে ছাবজেক্ট কেইটা হৈছে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বটানী জুলজি কম্পিউটাৰ ছায়েন্স ইকনমিক্স এডুকেশ্যন পলিটিকেল ছায়েন্স হিষ্ট্ৰী আৰু লজিক এণ্ড ফিলচফি কম্পিউটাৰ ছায়েন্স পোষ্টটোৰ বাবে AI স্পেচিয়েলাইজেশ্যন থাকিব লাগিব চেলাৰী বেছড অন ইয়ৰ এক্সপিৰিয়েঞ্চ এণ্ড স্কিল অৰ্থাৎ আপোনালোকৰ অভিজ্ঞতা আৰু স্কিলৰ ওপৰত বেছ কৰি আপোনালোকৰ চেলাৰী হ'ব বয়সৰ কোনো ধৰণৰ সীমা নাই এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যদি কথা কওঁ PGT কম্পিউটাৰ ছায়েন্স যিটো AI স্পেচিয়েলাইজেশ্যন বিচৰা হৈছে তাৰ বাবে BTech CS বা ITত MCA বা MSc উইথ AI স্পেচিয়েলাইজেশ্যন হ'ব লাগিব যদিহে কোনোবা কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব আৰু যিহেতু AI স্পেচিয়েলাইজেশ্যন বিচাৰিছে গতিকে স্পেচিয়েলাইজেশ্যন নাথাকিলে আপোনালোকে এপ্লাই নকৰিব আমাৰ নেক্সট কেইটা পোষ্টৰ বাবে ছাবজেক্ট ৱাইজ যদি আমি ভেকেঞ্চি চাওঁ সেই পোষ্টকেইটাৰ বাবে আচলতে ৰিলিভেণ্ট ছাবজেক্টত আপোনালোক পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু লগতে BEd মেণ্ডেটৰী থাকিব লাগিব এপ্লিকেশ্যন ফিল টোটেলি নীল হয় এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াব লাগিব উইথ আদাৰ ছাপৰ্টিং ডকুমেণ্টছৰ সৈতে অৰ্থাৎ আপোনালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটবিলাক পঠিয়াব লাগিব info@stanthonysgokhaigaon.org ভালকৈ চাই ল'ব info@stanthonysgokhaigaon.org গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে এপ্লাই কৰি দিব আৰু যদি জব সম্বন্ধীয় কিবা কুৱেৰিজ থাকে তেন্তে কমেণ্ট বক্সটো সদায় খোলাই আছে তাত আপোনালোকে উল্লেখ কৰিব গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ জব সম্বন্ধীয় আপডেটবিলাক পাবৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব গতিকে আজিলৈ ধন্যবাদ জয় আই অসম